নমস্কাৰ বন্ধুসকল, মই মধুৰি আৰু আপোনালোকে চাই আছে মধুৰি ইন আছামিজ চেনেল। আজি আমি এটাৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেকৈ লিংক কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম। আগতেও আলোচনা কৰিছিলোঁ, কিন্তু কেইদিনমান আগত যিটো আগতে ইনকম টেক্স ডিপাৰ্টমেণ্টৰ যিটো ৱেবছাইট আছিল, সেই আগৰ পুৰণি ৱেবছাইটটো বন্ধ কৰি দিছে আৰু বৰ্তমান এটা নতুন ৱেবছাইট খুলিছে। সেয়েহে যিটো নতুন ৱেবছাইট আছে, আপোনালোকেতো সেইটো বিষয়ে আপোনালোকে ভালদৰে নাজানে। গতিকে মই ভাবোঁ আজি আৰু এটা নতুনকৈ ভিডিঅ' বনাই দিওঁ, আৰু সেয়েহে এই ভিডিঅ'টো একেবাৰে শেষলৈ চাব আৰু অলপো স্কিপ নকৰাকৈ চাব। যদি স্কিপ কৰি পিনে চাই আপোনালোকে ভালদৰে বুজি নাপাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এতিয়া আমি গুগলত চাৰ্চ কৰিব লাগিব incometax.gov.in। এনেকৈ চাৰ্চ কৰিব। www লগাব পাৰে, www নলগালেও হ'ব। ইনকম টেক্স ইয়াতে ওলাইছে চাওক, incometax.gov.in যিটো ৱেবছাইট, যিটো লিংক ওলাইছে তাত ক্লিক কৰি দিলে হ'ব। তাৰপিছত এনেকৈ ওলাব। তাৰপিছত আপোনালোকে যিটো ওপৰত দেখিছে নহয়, ফাৰ্ষ্ট যিটো দেখিছে তাতে ক্লিক কৰি দিব। যিটো ফাৰ্ষ্ট দেখিছে তাত ক্লিক কৰি দিব। তাৰপিছত ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা পেজ অ'পেন হ'ব। এইটো দেখিছেনে? এইটো হ'ল নতুন, এইটো যিটো আহিছে এই নতুন হৈছে। আৰু যদি অকণ ভালদৰে চাব মন আছে, মানে অলপ বহল কৰি পিনে চাব মন আছে, তেতিয়া আপুনি কি কৰিব, এইফালে কণাত তিনিটা ফুট দেখিছে, তিনিটা ফুট কণাত আহি তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ডেস্কটপ ছাইট বুলি পিনে আহিব, তাত ডেস্কটপ ছাইট ক্লিক কৰিব। তেতিয়া অলপ সেইটো ডাঙৰ হৈ যাব পেজটো। দেখিছে? এনেকৈ দেখিছে, এই নিচিনাকৈ আহিব। আমি এইটো এতিয়া বৰ্তমান মোবাইলত দেখাই আছোঁ, আৰু মোবাইলত খুব ধুনীয়া, আৰু এই লিংকটো ভাল। তাৰপিছত তলত আহিব আৱাৰ ছাৰ্ভিচ বুলি পিনে যিটো দেখিছে, তাত তলত আছে ভেৰিফাই, তাৰপিছত লিংক আধাৰ দেখিছে। জুম কৰি ল'ব, জুম কৰিলেও দুটা আঙুলি ধৰিলে জুম কৰি ল'ব পাৰিব। আৰু তাত দেখিব লিংক আধাৰ, যিটো দেখিছে লিংক আধাৰ উইথ পান, এই অপশ্যনটোত আপুনি ক্লিক কৰি দিব। ঘৰটোত ক্লিক কৰি দিয়াৰ পিছত এটা নতুন পেজ অ'পেন হ'ব। এই তাৰপিছত তাত আপোনালোকে কি ফিল আপ কৰিব লাগিব, আৰু মোবাইল নম্বৰটো কিন্তু ইম্পৰ্টেণ্ট, মোবাইল নম্বৰটো দিবই লাগিব। ইয়াত দেখিছে লিংক আধাৰ, এই লিংক আধাৰ অপশ্যনত আপুনি প্ৰথম পান কাৰ্ডৰ নম্বৰটো দিব লাগিব। এই ঘৰটোত পান কাৰ্ড নম্বৰ দিব লাগিব। এই যিটো ঘৰ হৈছে এই ঘৰটোৰ পান কাৰ্ড নম্বৰ দিব লাগিব। তাৰপিছত ছেকেণ্ডটো হৈছে আধাৰ নম্বৰটো দিব লাগিব। তাৰপিছত আপোনাৰ যিটো আধাৰ নাম, যিটো আধাৰ কাৰ্ডৰ যিটো নাম আছে, সেই নামটো 3 নম্বৰটো দিব লাগিব। আৰু 4 নম্বৰটোত আপোনাৰ মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো মানে হয় নে নহয়, সেইটো আপুনি এই দুটা ঘৰত ক্লিক কৰিব লাগিব। এই দুটা ঘৰত ক্লিক কৰি দিয়াৰ পিছত আই হেভ অনলি ইয়াছ অফ ডেট ইন, তাৰপিছত আহিব আই এগ্ৰী টু ভেলিড মাই আধাৰ ডিটেইলছ। এই দুটা ক্লিক কৰি দিয়াৰ পিছত আপুনি ইফালে ছাইডৰ ফালে আহিব। ছাইডৰ পাজত লিংক আধাৰত এই কণাটো, এইটো মানে কি, এইখিনি যেতিয়া ফিল আপ কৰা হ'ব, এই ফিল আপ কৰাৰ পিছত এই গোটেইখিনি ফিল আপ কৰাৰ পিছত এইখিনিত এটা সেউজীয়া হৈ আহিব। সেউজীয়া হোৱাৰ পিছত ইয়াত ক্লিক কৰিব। ক্লিক কৰা দিয়াৰ পিছত এইটো আধাৰটো লিংক হৈ যাব। আকৌ আপোনালোকক দেখাম কেনেকৈ আধাৰটো লিংক হৈছে, সেইটো চাবৰ কাৰণে এইটো বেক হৈ যাব লাগিব। প্ৰথমতে বেক হৈ যাব লাগিব। বেক হৈ যোৱাৰ পিছত যিটো আধাৰ লিংকৰ লগতে এটা অপশ্যন আছে, আধাৰ লিংক নাও এবাউট ইয়ৰ আধাৰ পান। এইটো মানে কি, এইটো ষ্টেটাছটো আপুনি চেক কৰিবলৈ এই ছেকেণ্ড যিটো অপশ্যন হয়, সেই অপশ্যনটো ক্লিক কৰি দিব লাগিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত তাত এনেকৈ এটা নতুনকৈ পেজ এটা অ'পেন হ'ব। অ'পেন হোৱা তাত প্ৰথমতে পান কাৰ্ডৰ যিটো নম্বৰ হয়, পান কাৰ্ডৰ নম্বৰটো দিব। তাৰপিছত আধাৰ নম্বৰটো দিব। আধাৰ নম্বৰটো দিয়াৰ পিছত তাৰপিছত ইফালে ছাইডৰ ফালে কণা এটা থাকিব, মানে ছাইডৰ ফালে চাব, ছাইডৰ ভিউ
লিংক আধাৰ ষ্টেটাছ বুলি কিনে ভিউ লিংক আধাৰ ষ্টেটাছ বুলি কিনে যিটো অপশ্যন, তেতিয়া এই পান কাৰ্ডৰ নম্বৰটো যেতিয়া দিব সম্পূৰ্ণকৈ, তাৰপিছত আধাৰ নম্বৰটো যেতিয়া সম্পূৰ্ণ দিব, তাৰপিছত এইটো চাইডে সেউজীয়া হৈ যাব ভিউ লিংক আধাৰ ষ্টেটাছ। এই অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পান কাৰ্ডখনে আধাৰ কাৰ্ডটো লিংক হৈছে নাই সেইটো চাব পাৰিব। খুব ধুনীয়াকৈ এনেকৈ আপুনি নিজৰ মোবাইলতে কৰিব পাৰিব। আৰু যদি কিবা অসুবিধা থাকে মোলৈ ডিছক্ৰিপশ্যনত মেছেজ কৰিব পাৰে, মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল সকলোলৈকে। জয় আই অসম।